বৰাকৰ 2 শিক্ষকে কঢ়িয়াই আনিলে গৌৰৱ। ৰাজ্য চৰকাৰৰ শ্ৰেষ্ঠ শিক্ষকৰ পুৰস্কাৰ লাভ বৰাকৰ 2 শিক্ষকৰ। কৰিমগঞ্জ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সুজিত তিৱাৰী আৰু পাথাৰকান্দি মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ অমৰেন্দ্ৰ নাথ চৌধুৰীক এইবাৰ শিক্ষক দিৱসৰ দিনটোত সম্বৰ্ধনা জনাব ৰাজ্য চৰকাৰে। অসমৰ মাত্ৰ 9খন মহাবিদ্যালয়ৰ শিক্ষকসকলক যিসকলৰ গৱেষণাত পেটেণ্ট আছে তেওঁলোকক এই শুভ দিনত অসম চৰকাৰৰ শিক্ষা বিভাগে এই বিশেষ সন্মান প্ৰদান কৰিব। 5 ছেপ্টেম্বৰত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষক দিৱসৰ দিনা ডক্টৰ চৌধুৰীৰ পেটেণ্টত কেঞ্চাৰ ৰোগ ধৰা পেলোৱাৰ পদ্ধতিসমূহ সামৰি লোৱা হৈছে, যিবোৰে ভাৰতকে ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পেটেণ্টৰ অনুমোদন লাভ কৰিছে। ডক্টৰ চৌধুৰীৰ সফলতাত সমগ্ৰ মহাবিদ্যালয়খন গৌৰৱান্বিত আৰু উৎসাহী ছাত্ৰ-ছাত্ৰী। ডক্টৰ চৌধুৰীৰ আন কেইবাটাও পেটেণ্ট সম্পত্তি মূল্যায়ন পৰ্যায়ত আছে, যিয়ে ভৱিষ্যতে গৱেষণাৰ ক্ষেত্ৰত পাথাৰকান্দি মহাবিদ্যালয়ৰ নাম উজ্জ্বল কৰি তুলিব পাৰে।